ড্ৰিম ইলেভেন অসমত খেলিবলৈ তোমালোকে প্ৰথমে তোমালোকৰ নিজৰ ড্ৰিম ইলেভেন এপ্লিকেশ্যনটো আনষ্টল কৰি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত যোনটো ড্ৰিম ইলেভেন এপ্লিকেশ্যনৰ লিংক আছে তাৰ পৰা তোমালোকে ডাউনলোড কৰি পেলাই অ'পেন কৰা। তোমালোকে নিজৰ মোবাইল নম্বৰটো দি ইয়াতে ইনভাইট কোড এটা সুধিব, তাত তোমালোকে ক্লিক কৰি দিবা মই মাৰ্ক কৰি থকা জেগাখিনিত। তাৰপিছত তোমালোকে ইয়াতে ইনভাইট কোড এটা বহাব লাগিব, যোনটো তোমালোকে স্ক্ৰীনত দেখি আছা। তোমালোকে এই কোডটো যদি ইউজ কৰা তেনেহ'লে তোমালোকে ইয়াতে প্ৰথম মেচটো অনলি 1 ৰুপিছত খেলিব পাৰিবা। এই কাৰণে তোমালোকে এই ইনভাইট কোডটো ইউজ কৰিবা। তাৰ পাছত তোমালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিবা। এপটোৰ নাম হৈছে GPS এমুলেটাৰ। এপটো ডাউনলোড কৰাৰ পাছত তোমালোকে নিজৰ মোবাইল ছেটিংছত যাবা। তাৰ পাছত তোমালোকে চাৰ্চ কৰিবা এবাউট ফোন বুলি চাৰ্চ কৰাৰ পাছত তোমালোকে ভাৰ্জনত ক্লিক কৰিবা। তাৰ পাছত বিল্ড নম্বৰত 6-7 বাৰমান একেৰাহে ক্লিক কৰিবা। এইখিনি কৰাৰ পাছত তোমালোকে আকৌ চাৰ্চ কৰিবা চিলেক্ট মোক লোকেশ্যন বুলি। চিলেক্ট মোক লোকেশ্যন চাৰ্চ কৰাৰ পাছত তোমালোকৰ অপশ্যন এটা থাকিব, সেই তাত ক্লিক কৰি দিবা। ক্লিক কৰি পেলাই GPS এমুলেটাৰ যে তোমালোকে ডাউনলোড কৰিছিলা প্লে ষ্ট'ৰৰ পৰা, সেই এপটোত ক্লিক কৰি দিবা। তাৰ পাছত তোমালোকে GPS এমুলেটাৰ এপটো অন কৰিবা। অন কৰি পেলাই তোমালোকে ড্ৰিম ইলেভেন খেলিব পৰা এখন ষ্টেট চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ লগে লগে তোমালোকক সেই জেগাটোৰ লোকেশ্যনলৈকে লৈ যাব। তাৰপিছত তোমালোকে লোকেশ্যন বাটনটো ক্লিক কৰি দিবা। এতিয়া তোমালোকক মই ড্ৰিম ইলেভেনত পইচা এড কৰা দেখাই দিম। তোমালোকে স্ক্ৰীনত চাব পাৰা মই এড মানিত ক্লিক কৰিছোঁ আৰু 5 টকা এটা এড কৰি তোমালোকক দেখাম। স্ক্ৰীনটো ক'লা হৈ গৈছে কাৰণ মই এতিয়া যিহেতু বেংকৰ লগত কানেক্ট আছে সেইকাৰণে স্ক্ৰীনটো অলপ ক'লা হৈ গৈছে। তোমালোকৰ চকুৰ আগতে মই ড্ৰিম ইলেভেনত 5 টকা এটা ডিপ'জিট কৰি দিলোঁ আৰু তোমালোকে পইচাটো ডিপ'জিট কৰিবলৈ GPS এমুলেটাৰ অন থাকিব লাগিব। এতিয়া মই তোমালোকক মোৰ ড্ৰিম ইলেভেনৰ উইনিংবোৰ দেখাম। তোমালোকে স্ক্ৰীনত দেখিব পাৰি আছা মই ডেইলি ড্ৰিম ইলেভেনত মেচ খেলোঁ, ডেইলি উইনিং কৰোঁ আৰু এইটোৱে দেখালোঁ কাৰণ তোমালোকে যাতে বিশ্বাস কৰা যে ড্ৰিম ইলেভেন অসমত খেলিব পাৰে বুলি। আৰু তোমালোকে ড্ৰিম ইলেভেনত অসমৰ এড্ৰেছ নিদিবা। তোমালোকে স্ক্ৰীনত দেখি থকা দৰে মই যিহেতু তামিলনাডুৰ এড্ৰেছ দিছোঁ, তোমালোকেও ড্ৰিম ইলেভেন খেলিব পৰা এখন ষ্টেটৰ এড্ৰেছ দি দিবা। আৰু যোনখন ষ্টেটেই দিবা তাৰ চিটি, তাৰ এড্ৰেছ, তাৰ পিনক'ড সকলোখিনি এখন ষ্টেটৰে হ'ব লাগিব। আৰু তোমালোকে নিজৰ বেংক একাউণ্টটো এড কৰোঁতে IFSC কোডটো তোমালোকে অসমৰ নিদিবা। যোনখন ষ্টেটৰে তোমালোকে এড্ৰেছ দিছা সেইখন ষ্টেটৰে তোমালোকে IFSC কোডটো দি দিবা। IFSC কোড ওলাবলৈ তোমালোকে যোনখন ষ্টেটৰে ওলাবা সেইখন ষ্টেটৰ IFSC কোডটো লিখি যি বেংক আছে সেই বেংকৰ নামটো লিখি দিবা। স্ক্ৰীনত দেখা দৰে তোমালোকৰ যদি ইণ্ডিয়ান বেংক, SBI যি বেংকে আছে লাষ্টত বেংকৰ নামটো লিখি দিবা। তাৰপিছত তোমালোকৰ IFSC কোডবোৰ আহি যাব। এইখিনিয়ে কৰিব লাগে আৰু বেছি একো কৰিব নালাগে। এই কামখিনি কৰাৰ পাছত তোমালোকে ড্ৰিম ইলেভেন অসমত 100% খেলিবলৈ পাৰিবা। যদি ভিডিঅ'টো চাই ভালকৈ বুজি পোৱা নাই তে আকৌ এবাৰ চাই লোৱা।